অসম চৰকাৰৰ বিভিন্ন বিভাগত পোষ্ট ওলাইছে ৰান্ধনীৰ পোষ্ট লগতে পিয়ন চকীদাৰৰ পোষ্ট আৰু লগতে গুৱাহাটীত LICৰ এজেণ্টৰ বাবে তেওঁলোকে এডভাৰটাইজ দিছে ফেঞ্চি বজাৰ LICৰ অফিচৰ পৰা তেওঁলোকে চেলাৰী ধাৰ্য কৰিছে 7,000 আৰু লগতে কমিশ্যন আছে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহলে আপোনালোকে ওয়েবসাইট দুটা ভিজিট কৰক www.job.chakorionline.com আৰু www.any365.co.in এই দুটা ওয়েবসাইট ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে একবাৰ ভিজিট কৰিব আৰু সকলোবোৰ ডিটেইলছ ইয়াতে চাব পাৰিব পিয়নৰ পোষ্ট 3টা আৰু চকীদাৰৰ পোষ্ট এটা বাক্সা ডিস্ট্ৰিক্টত ওলাইছে আৰু যেটো ৰান্ধনীৰ পোষ্ট সেই পোষ্টটো ওলাইছে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় সো এইটো BTAD এলেকাতে হয় সো আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে তেনেহলে সবিশেষ জানাৰ বাবে ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে ভিজিট কৰিব লগতে ভিডিওটো যদি ভাল লাগিছে লাইক এটা কৰিব আৰু চেনেলটো যদি চাই আছে প্ৰথম তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম